वेलकम बैक टू माय चैनल मम्स ब्लॉग। চাওক আজি মই কি বনাওঁ। জিকা আৰু আলুখিনি কাটি ল'লোঁ, লগতে পনীৰ, পিঁয়াজ, জলকীয়া আৰু বিলাহীখিনি। কেৰাহী গৰম হোৱাৰ লগে লগে মই পিঁয়াজখিনি ভাজি ল'লোঁ, লগতে জিকা আৰু আলুখিনিও কেৰাহীত পাতি দিলোঁ। এনেদৰে ভাজি ভাজি অলপ কোমল হোৱাৰ লগে লগে মই নিমখ হালধিখিনি দি দিলোঁ। নিমখ হালধিখিনি প্ৰায় দিয়াৰ পিছতে মই আৰু অলপ সময় এনেদৰে ভাজিলোঁ। ভাজি ভাজি প্ৰায় হ'লেই মোৰ, লগতে বিলাহী অকণমানো দি দিলোঁ, আদা নহৰুৰ পেষ্ট, আৰু এনেদৰে ভাজি ল'লোঁ। ভাজি ভাজি প্ৰায় মোৰ হ'লেই, লগতে অকণমান জিৰা আৰু ধনিয়াও দি দিলোঁ। আৰু এনেদৰে আৰু অলপ সময় ভাজি ল'লোঁ। এনেদৰে ভাজা প্ৰায় হোৱাৰ পিছতে মই অলপ পানী দি দিলোঁ আৰু লগতে পনীৰখিনিও দি দিলোঁ। পনীৰখিনি দিয়াৰ লগে উতলাই প্ৰায় হৈ গ'ল মোৰ চব্জিখিনি। আৰু আনফালে জিকাৰ বাকলিখিনি মই এনেদৰে অলপ কেৰাহীত কালজিৰা আৰু ৰচুন আৰু কেঁচা জলকীয়া কেইটামান দি ভাজি, লগতে জিকাৰ বাকলিখিনি অলপ ভাজি ল'লোঁ। এনেদৰে ভাজাই পেলাই নিমখ আৰু হালধি দি আৰু অলপ সময় ভাজিলোঁ, প্ৰায় অলপ কোমল হৈ গ'ল। আৰু এনেদৰে ভাজি পেলাই চাটনি বনালে খুবেই ভাল লাগে। আজি মই প্ৰথম টাইম বনালোঁ, তথাপি কেনে হয় বাৰু চাওঁ। এয়া প্ৰায় মোৰ জিকাৰ বাকলিৰ চাটনিখিনিও ৰেডি। আৰু এনেদৰে মই ভাত সাজি ল'লোঁ, পনীৰৰ চব্জি, জিকাৰ বাকলিৰ চাটনি। ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব নিশ্চয় কৰিব।